হেল্ল' গাইজ, আকৌ বহুত দিনৰ পিছত এটা নতুন ভিডিঅ'টো ভতি আহিছোঁ। আৰু মই মানে একচুৱেলি ভিডিঅ' বনাই এৰিয়ে দিছিলোঁ। আজি বহুত দিনৰ পিছত এটা ভিডিঅ' বনাব গৈ আছোঁ। মোৰ ওচৰত কোনো ধৰণৰ মানে সুবিধা নাই ভালদৰে ভিডিঅ' বনাবৰ কাৰণে। চাৰ্কামষ্টেঞ্চেছটো তেনেকুৱা হৈ আছে। মই বৰ্তমান মোৰ ইউনিভাৰ্চিটি কেম্পাছত বহি আছোঁ। চ' মই হাতত ধৰি ভিডিঅ' বনাব লগা হৈছে। তো ইয়াৰ পিছত নেক্সট কেতিয়া ভিডিঅ' আহিব বা কিবা ভিডিঅ' আহিব বুলি মই নকওঁ, নট গেৰেণ্টেড। কিন্তু ৰিচেণ্ট কিছুমান চাৰ্কামষ্টেঞ্চেছৰ ওপৰত ভিত্তি কৰি আজি মই ভিডিঅ'টো বনাব গৈ আছোঁ। যিটো ভিডিঅ' মই আজিৰ পৰা 1 মাহমান আগত বনাব লাগিছিল, কিন্তু বহুত দেৰিকৈ বনাই আছোঁ বাৰু। বিভিন্ন কথা আহি যায় ইয়াতে। চ' থাম্বনেইল চাই বা থাম্বনেইল মই বনাম নে নবনাম সেইটো কোনো চিয়ৰ নাই। বাট আল্টিমেটলি আপোনালোকে গম পাইছে চাগে মই কিহৰ কথা ক'ব খুজিছোঁ, যে জুবিন দাৰ বিষয়ে। আজি সঁচাকৈ মোৰ কোনো ভিডিঅ' বনোৱাৰ কোনো ইচ্ছা নাছিল। মানে মই ভিডিঅ' বনাই অলমষ্ট বাদে দিছোঁ। ইউটিউবত দেখা পাব আপোনালোকে কোনো ভিডিঅ' ৰিচেণ্ট নাই, আৰু এইটোৰ পিছতো ভিডিঅ' আহে নে নাহে তাৰ কোনো চিয়ৰিটি নাই। কিন্তু এইটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ মই বহুত দিনৰ পৰা ভাবি আছোঁ যে কিবা এটা ক'ম জুবিন দাৰ এই চাৰ্কামষ্টেঞ্চেছৰ ওপৰত। আজি অসমখন মানে এনেকুৱা লাগিছে যে কিবা এটা বহুত ডাঙৰ মিচিং হৈ আছে, আৰু মোৰ নিচিনাকৈ সকলোৱে বৰ্তমান দুখী, বহুত দুখী, আৰু এতিয়ালৈকে মুভ অন কৰিব পৰা নাই কথাটোৰ পৰা, যে আমি ইমান সোনকালে জুবিন দাক আমাৰ মাজৰ পৰা হেৰাবলৈ মানে এইটো আৰু ভাবিব নোৱাৰোঁ, আৰু এনেকৈ হেৰাই দিলোঁ। বাৰু যিয়ে নহওক, এটা কথা খালি ক'ব লগা আছিল মোৰ, যে জুবিন দাক বহুত মানুহে এতিয়াও ভালদৰে চিনি নাপায়, মই জানো। আৰু অসমতো বহুত জেগা আছে বা বহুত অঞ্চলৰ মানুহে জুবিন দাক সেইখিনি সন্মান নিদিলে, হয়তো যিখিনি সন্মান তেওঁ মানে তেওঁৰ প্ৰাপ্য আছিল সেইখিনি নিদিলে জীয়াই থাকোঁতে এটলিষ্ট। এতিয়া বাৰু দি আছে, বহুতে বহুত কথা কৈ আছে জুবিন দাক লৈ, যে জুবিন দাক আমুক কৰিছিল তামুক কৰিছিল কিবা কিবি কৈ আছে বাৰু সেই যিয়ে নহওক কিয়, জুবিন দাৰ শেষৰখন চিনেমা ৰিলিজ পাব গৈ আছে চিনেমা হলত, ৰৈ ৰৈ বিনালে। আজি যেতিয়া মই ৰেকৰ্ডিং কৰি আছোঁ 31 আজি ছবিগৃহত মুক্তি পাইছে চিনেমাখন। তো কাকো আহ্বান নকৰোঁ বাৰু মই, কাৰণ এতিয়া আহ্বান কৰাৰ প্ৰয়োজনো নাই। ছবিগৃহত অলৰেডি হাউচফুল হৈ আছে। চ' এটাই কথা ক'ম, যে ছবিখনত মই কোনো হেৰি নকৰোঁ, কিন্তু ট্ৰেইলাৰত যিখিনি গম পাইছোঁ যে চিনেমাখনত জুবিন দাৰ শেষৰ যিখিনি মানে চিনেমাখনৰ শেষৰ অৱস্থাত চাগে, মই চিয়ৰ দি ক'ব নোৱাৰোঁ, কাৰণ মই এতিয়ালৈকে চিনেমাখন চোৱা নাই। মই চাম কাইলৈ পৰহিৰ ভিতৰত চাম। কাইলৈ চাম। চ' যিখিনি মই বুজি পাইছোঁ যে তাতে সাগৰত জুবিন দাৰ চাগে মৃত্যু হয় সেই চিনেমাখনত, যিখিনি ট্ৰেইলাৰৰ পৰা মই বুজি পাই আছোঁ। ঠিক আছে, তো যদি তেনেকুৱা হয়, তো কথাটো কেনেকুৱা হ'ব ন, যে জুবিন দা অলৰেডি সাগৰতে লাষ্ট মানে ব্ৰেথ লৈছে, আৰু চিনেমাখনতো ছেইম লাষ্ট ব্ৰেথ সাগৰখনতে লৈছে। তো কিবা কানেকশ্যন থাকিব পাৰে। বহুতে কৈছে যে চিনেমাখনৰ প্ৰমোশ্যন কৰাৰ কাৰণে জুবিন গাৰ্গে মানে মৰা নাটক কৰিছে, এইবিলাক প্লেন হয়, কিবা হয়, বহুতে কিবা কিবি কৈ আছে বাৰু। নিজৰ মনক সান্তনা দিবৰ কাৰণে বহুতে কিবা কিবি কথা কৈ আছে, যিটো বাস্তৱত ইম্প্ৰেক্টিকেল যেন লাগে, আৰু হয়তো ইম্প্ৰেক্টিকেলেই হয়। কিন্তু যদি এই কথাটো ইম্প্ৰেক্টিকেল হয়, আৰু জুবিন দা সঁচাকৈ আমাৰ মাজত নাই, আৰু সাগৰত বিলীন হৈ গ'ল জুবিন দাৰ আত্মা, তেতিয়াহ'লে কথাটো কিমান অদ্ভুত নহ'বনে, যে জুবিন দাৰ শেষৰখন চিনেমা, যিখন চিনেমাৰ কাৰণে তেওঁ প্ৰায় 18 বছৰৰ পৰা পৰিকল্পনা কৰিছিল, 18 বছৰৰ পৰা স্ক্ৰিপ্ট 18তকৈও বেছি হ'ব চাগে, মানে 2002ৰ পৰা চাগে স্ক্ৰিপ্ট লিখা আৰম্ভ হৈছে। বহুত মন্তব্য দেখা পালোঁ, আৰু এই চিনেমাখনৰ কাৰণে ইমান কষ্ট কৰিলে জুবিন দাই। বহুত 11টাতকৈ বেছি গীত আছে চাগে সেইখন চিনেমাত শুনামতে, আৰু বহুত মানে একদম ভিন্ন চিনেমা হয় এখন মিউজিকেল চিনেমা বুলি কৈছিল জুবিন দাই। বহুত গান আছে ইয়াতে, আৰু এইখন চিনেমা বহুত দিনৰ পৰা প্ৰডিউচ কৰা হৈ আছে। বিভিন্ন ধৰণৰ এছপেক্ট আছে, চিনেমাখন চালে গম পোৱা যাব। কিন্তু ইয়াতে চবতছে ডাঙৰ কথা আৰু চবতছে মন কৰিবলগীয়া কথা এইটো, যে ইয়াতে এইটো কোইনচিডেঞ্চ হওক বা যিয়ে নহওক কিয়, যে জুবিন দাৰ নিজৰ জীৱনৰ মানে শেষৰ সময়খিনি এই চিনেমাখনত মিলি গ'ল। কেনেকৈ মিলি গ'ল কোনেও নাজানে, কিন্তু মিলি গ'ল, যে সঁচাকৈ সাগৰতে বিলীন হৈ গ'ল জুবিন দা, আৰু সেইটো চিনেমাটো একেটা বস্তুৱে দেখালে বা দেখাব। মই
অলমষ্ট যিখিনি ক'ব পাৰোঁ আৰু সাগৰতে বিলীন হৈ যোৱা কথাখিনি। তো যিখন চিনেমাৰ কাৰণে জুবিন দাই ইমান কষ্ট কৰিলে, সেই চিনেমাখনে এই দৌৰ অভিনয়। এতিয়া এই মিলি যোৱা কথাখিনি মানে কেনেকৈ মিলিল বস্তুখিনি, এইটো বহুত মানে অদ্ভুত এটা কথা। হয়তো ইউনিভাৰ্ছে জুবিন দাৰ মানে শেষৰ সময়খিনি বা মানে যিখিনি শেষ মুহূৰ্তৰ সময়খিনি যিটো স্পেচিয়েলি ক'ব খোজোঁ, সেইখিনি নৰ্মেল হ'ব নিদিলে। মানে পৃথিৱীৰ সকলো মানুহে এদিন পৃথিৱী এৰি গুচি যাব লাগিব, কিন্তু এনেকুৱা এটা সময় বাছি ল'লে জুবিন দাই, যিটো সময় যোৱাৰ পিছত আমি সকলোৱে মানে এইটো মনত ৰাখিম। আৰু এটা অদ্ভুত ধৰণে মানে মৃত্যুটো হ'ল জুবিন দাৰ, যে চিনেমেটিকভাৱে মৃত্যু হ'ল বুলি ক'ব পাৰি আমি চিম্পল ৱাৰ্ডছত। যে সাধাৰণভাৱে নহয়, সাগৰত সোমাই গ'ল আৰু সেই চিনেমাৰ লেখীয়াভাৱে, চিনেমা যেনেকৈ দেখাইছে বা দেখাব, সেই চিনেমেটিকভাৱে মৃত্যু হ'ল। আৰু এটা এনেকুৱা সময়ত হ'ল যিটো সময়ত কোনো এক্সপেক্ট কৰি থকা নাছিল যে জুবিন দাই এতিয়া আমাৰ মাজৰ পৰা গুচি যাব। তো একদম মাইকেল জেকচন 50 ইয়াৰ্ছ জীয়াই আছিল চাগে, আৰু জুবিন দা 52 ইয়াৰ্ছ। আৰু মানে বহুত ধৰণৰ চিমিলাৰিটিছ আছে ডাঙৰ আৰ্টিষ্টৰ লগত। আৰু মৃত্যুৰ তিথিক লৈও বহুতে কিবা কিবি কথা কৈছে বাৰু ছ'চিয়েল মিডিয়াত। তো এটা পাৰ্টিকুলাৰ টাইমত, পাৰ্টিকুলাৰ জেগাত, আৰু অদ্ভুতভাৱে একদম বস্তুখিনি এনেকুৱা হ'ল যেন বহুত আগৰে পৰা ইউনিভাৰ্ছে প্লেন কৰি থৈছিল বস্তুখিনি, যে এইখিনি সময়ত এইখিনি জেগাত ইয়াতে হ'ব জুবিন দাৰ মানে শেষ যাত্ৰা। তো সেইটো বহুত অদ্ভুত লাগিল। আৰু এনেকুৱা হোৱাটো মানে প্ৰমাণ কৰি দিয়ে যে জুবিন দা কি ধৰণৰ বা কি লেভেলৰ মানুহ আছিল, যাৰ কাৰণে গোটেই ইউনিভাৰ্ছে এনেকুৱা এটা চাৰ্কামষ্টেঞ্চ ক্ৰিয়েট কৰিলে তেওঁৰ মৃত্যুৰ কাৰণে, যিটো হয়তো ইতিহাসত সদায় মানে স্মৰণ কৰা হ'ব, যে নিজৰ চিনেমাত বৰ্ণনা কৰা মতেই তেওঁৰ মৃত্যু হ'ল। নিজৰ চিনেমা যেনেকৈ বৰ্ণনা কৰিছে, যিখন চিনেমাৰ কাৰণে 17-18 বছৰ চিন্তা কৰিছে, আৰু সেই চিনেমাখনত যিদৰে বৰ্ণনা কৰিছে সেইধৰণে লাষ্টত সঁচাকৈ মৃত্যুবৰণ কৰি ল'লে। আৰু এনেকুৱা এটা বয়সত কৰিলে, এনেকুৱা এটা সময় আৰু স্থানত কৰিলে, যিটো বহুত অদ্ভুত আৰু ৰহস্য এৰি থৈ গ'ল আমাৰ মাজত। তো সেয়াই আৰু সেইখিনি আৰু অলপ আলোচনা কৰিব লগা কথা আছিল। আশা কৰোঁ আপোনালোকেও ভাবক, আৰু আপোনালোকৰ যি মতামত আছে জনাব কমেণ্টত। থেংকছ, বাই বাই।